एसेम्बलि बाजेट जुथुमाव बर' कछारी वेलफेयार काउन्सिल दानो थांखि लादों। क'क्राझार मिउजिक एन्ड फाइन आर्ट्स कलेजखौ सरकारि कलेज खालामनो थांखि आजावबाय। दिनै तामुलपुर जिल्ला UPPLनि मावखुलि बेखेवनाय हाबाफारियाव बाहागो लानानै UPPLनि आफादगिरि प्रमद बर'आ आसाम एसेम्बलिनि बाजेट जुथुमाव बर'फोरनि थाखाय थांनाय 27 जानुवारियाव जानाय गोरोबथायाव लिरनाय आयदाफोरखौ मावफुंनो आसाम सरकारा थांखि लानायखौ गोजोननाय फोरमायो। आरो बिथाङा बुंबावोदि थांनाय 70 बोसोर सरकारा गुबुन गुबुन हारि माहारिनि समान जौगानायनि थाखाय खामानि मावैनि थाखायनो बे ओनसोलाव सोमावसारनाया जाबोबाय थादों होनना। চুক্তি হোৱাৰ এমাহ পিছতে বাজেট অধিৱেশন হৈছে আৰু প্ৰথম বাজেট অধিৱেশনতে এই চুক্তিৰ কিছুমান দফা ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে আৰু বিশেষকৈ আমাৰ বড়ো যিটো ডাইৰেক্টৰেট ইয়াৰ লগতে বড়ো কছাৰী কাউন্সিল আৰু আনপিনেদি যিটো ফাইন আৰ্ট কলেজৰ যিটো কথা উল্লেখ কৰা আছে সো সেইখিনিতো আমি ভাল পাইছোঁ কাৰণ বহুত সময়ত চুক্তিবিলাক হয় সময়মতে ৰূপায়ণ নহয় পুনৰ আন্দোলনত যাব লগা হয় এনেকুৱা হ'লে মানে খুব মানে ভাল নহয়। তো সেইকাৰণে আজি আমি গভৰ্ণমেণ্টৰ ওচৰত আশা কৰিছোঁ যিহেতু এই চুক্তিখন নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি নিজে কৈ গৈছে যে ভাল চুক্তি এই চুক্তিত হোম মিনিষ্টাৰ আছিলে আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু ফাইনেন্স মিনিষ্টাৰ আছিলে সেইকাৰণে এই প্ৰথম বাজেটটোতে যিখিনি ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ কাৰণে চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু কিছুমান ছাবজেক্ট আছিলে ষ্টেট কনচাৰ্ণ সেইখিনি ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে কিন্তু পৰ্যায়ক্ৰমে এই গোটেইখিনি কৰি যাব বুলি আমি আশা কৰিছোঁ।